আজি আপোনালোকক মই খুৰাৰ বাগিচা অৰ্থাৎ আঙুৰৰ বাগিচা দেখুৱাবলৈ যাম ইংলিছত যাক কোৱা হয় ভিনিয়াৰ্ড ফ্ৰান্সৰ বৰ্ডোৱা চহৰ আমাৰ যেনেকৈ অসমত বিভিন্ন চাহ বাগিচা আছে বেষ্ট চাহ বাগিচা আছে তেনেকৈ ফ্ৰান্সৰ বিভিন্ন ঠাইত আঙুৰৰ বাগিচা আছে আৰু তাৰ পৰা বেষ্ট কোৱালিটিৰ খুৰা উৎপাদন কৰা হয় মই স্পেইনৰ পৰা যেতিয়া ফ্ৰান্সলৈ গৈ আছিলোঁ আপোনালোকক মেপত দেখুৱাই দিওঁ আপোনালোকে জানে মই 40 দিনৰ কাৰণে ইউৰোপত গৈছিলোঁ আৰু স্পেইনৰ পৰা যেতিয়া ফ্ৰান্সলৈ গৈ আছিলোঁ সান্তিয়াগো দা কম্পষ্টেলৰ পৰা বাছেৰে এইটো হ'ল বৰ্ডোৱা চহৰ আটলান্টিক মহাসাগৰৰ পাৰতে সেইদিনাখন ইয়াত ঈদুল ফিতৰ আছিলে সেইদিনাখন তাৰপিছত ইয়াৰ পৰা সেন্ট এমিলিও বুলি এডোখৰ ঠাই আছে বেছি দূৰ নহয় পাহাৰ অঞ্চল হয় সেয়া গোটেই পাহাৰতে গোটেই ঠাইডোখৰ কেৱল আঙুৰ আৰু আঙুৰৰ বাগিচা আৰু তাৰ পৰাই খুৰা উৎপাদন কৰা হয় কেনেকৈ খুৰা উৎপাদন কৰে এই গোটেইবোৰ তাত চাইছিলোঁ ধুনীয়া চহৰ হয় সৰু চহৰ হয় মানুহ দুনুহ একেবাৰে কম এই ভিডিঅ'ত মই আপোনালোকক সেই ঠাইডোখৰ দেখুৱাম লগতে এইটো কথা যে এটা ভিডিঅ' বনালে বহুত কষ্ট হয় 2-3 দিন সময় লাগি যায় ষ্টাডি কৰিবলগীয়া হৈ যায় গতিকে ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগে জনাব লুইতপৰীয়া চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বলক ভিডিঅ'টো চাওঁগৈ এতিয়া সেন্ট এমিলিও গাঁও আহি পালোঁ বাছেৰে আহিলোঁ এতিয়া ইয়াৰ পৰা ডাইৰেক্ট যামগৈ ভিনিয়াৰ্ডলৈ য'ত আঙুৰৰ খেতি আছে পৰ্যটকো আহিছে বেলেগ পৰ্যটকো আহিছে আৰু ৰ'দ ভাল বতৰটো বৰ ধুনীয়া বতৰ এইটো এটা খুৰাৰ দোকান কি ধুনীয়া সন্মুখত মদৰ বটলবোৰ ধুনীয়াকৈ সজাই থোৱা আছে পেকেট কৰি এটা পেকেটত 3টা বটল দামবোৰো লিখি থোৱা আছে আৰু আহল বহল দোকান এইখন দোকান হৈছে পুৰণা মদৰ দোকান নতুনো আছে কিন্তু এইখন বিশেষকৈ পুৰণা মদৰ দোকান আৰু ইয়াত 1931ৰো ৱাইন আছে 1025 ইউৰো অলমষ্ট 8 লাখ হ'ব বিভিন্ন পৰ্যটক আহে আৰু তেওঁলোকে দোকানবোৰত চাই এইবোৰ দামবোৰ লিখা আছে বেলেগ বেলেগ ফ্লেভাৰৰ হয়তো হ'ব পৰ্যটকবোৰ আহে ইয়াতে টেষ্ট কৰে আৰু তেওঁলোকে তেনেকৈ লৈ যায় এতিয়া আহিছোঁ আঙুৰৰ বাগিচা চাবলৈ টিকেটৰ দাম 7 ইউৰো ল'লে আধা ঘণ্টা ঘূৰাব টয় ট্ৰেইনত উঠিলোঁ আৰু গৈ আছোঁ দুয়োফালে আঙুৰৰ বাগিচা দূৰলৈ আঙুৰৰ বাগিচা ৰাস্তা ধুনীয়া পৰিৱেশ গোটেই সেউজীয়া অকল গ্ৰীনেৰী মোৰ জোতা মোৰ বেগ লগত লৈয়ে ঘূৰি আছোঁ এইবোৰ দেখি মোৰ মনত পৰিছে আমাৰ নিজৰ দেশলৈ অসমলৈ য'ত আমাৰ ইমান চাহ বাগিচা আছে ইমান ধুনীয়া চাহ বাগিচা আছে আমি পৰ্যটক কিমান সুন্দৰকৈ আকৰ্ষিত কৰিব পাৰোঁ আমি জাষ্ট ফেচিলিটি এমিনিটিজ দিয়াৰ দৰকাৰ আমাৰ মিনিষ্টাৰবোৰ বিষয়াবোৰ এইবোৰ ফুৰিবলৈ আহি তেওঁলোকে কি চাইছে বুজি নাপাওঁ আমি পৰ্যটন উদ্যোগ কিমান সুন্দৰকৈ বিকশিত কৰিব পাৰোঁ টি টুৰিজম ইয়াত চাওকচোন মানুহ আহিছে ইমান সুন্দৰ টয় ট্ৰেইন কৰি দিছে হেক্টৰ একৰ মাটি ইয়াত অকল আঙুৰ খেতি যেনেকৈ আমাৰ তাত চাহ খেতি থাকে আমাৰ জাৰ্ণি শেষ হ'ল এতিয়া আহিছোঁ এয়া এটা ৱাইন ফেক্টৰীত এনেকুৱা ৱাইন ফেক্টৰী ইয়াত ঢেৰ আছে এইটোৱেই মাত্ৰ নহয় ইয়াত আহিলোঁ বন্ধ হৈ আছে এতিয়া আহিছোঁ খুব ইণ্টাৰেষ্টিং ঠাই এটালৈ এয়া মাটিৰ তলত ফ্ৰান্সৰ কোনোবা ৰজাৰ পেলেচ আছিলে এয়া আৰু ইয়াত এতিয়া মদৰ অৰ্থাৎ ৱাইনৰ বটলবোৰ ঠাক কৰি থোৱা আছে অতি পুৰণি মদৰ বটল এইবোৰ আৰু ড্ৰামবোৰ থোৱা আছে সজাই পৰাই থোৱা আছে ইয়াতে
মই ভবা নাছিলোঁ যে এনেকুৱা ঠাই এটাত প্ৰৱেশ কৰিব পাৰিম, কোনো কল্পনাই কৰা নাছিলোঁ। ইনফেক্ট মই বৰদোৱালৈও যে আহিম সেয়া মোৰ নাছিলে। মই ডাইৰেক্ট স্পেইনৰ পৰা ফ্ৰান্স পেৰিছ যোৱা কথা আছিলে, ইয়াত ৰ'বলগীয়া হৈ গ'ল। আৰু ইয়াত সোমাই মোৰ এতিয়া এনেকুৱা লাগিছে যেন মই আলিবাবা 40ৰ সেই 40 ডকাইতৰ গুহাতহে প্ৰৱেশ কৰিছোঁ। আৰু মই নিজে যেন আলিবাবাহে, ড্ৰামৰ ভিতৰত মদবোৰ থৈ দিয়া আছে আৰু মোৰ এনেকুৱা লাগিছে যেন তাৰ ভিতৰত গৰম তেলহে থৈ দিয়া আছে। ইয়াত ডিটেইলছ লিখা আছে, এয়া আচলতে কি হয় মিউজিয়ামটো। দেৱালত শিলেৰে খোদিত কৰা মূৰ্তি। এইটো এটা জেল, অতি পুৰণি মদৰ বটল। অদ্ভুত অভিজ্ঞতা এটা। লাইটেৰে ধুনীয়াকৈ পোহৰ কৰি থোৱা আছে। মানুহ দুনুহ তেনেকৈ নাই, ময়ে আছোঁ আৰু দুগৰাকীমান মানুহ আছে। অন্ধকাৰ। টিকেট দৰকাৰ হোৱা নাই, তেনেকৈ সোমাই আহিছোঁ, টিকেট নালাগে ইয়াতে। বেলেগ এটা অভিজ্ঞতা হয়। মিউজিয়ামটো চাই উঠি মই আহিলোঁ অন্য এটা দোকানলৈ। এইখন দোকানত সুৰা নাই, ইয়াত পোৱা যায় মৌ আৰু অন্যান্য জৈৱিক ঔষধি কিছুমান খাদ্য পদাৰ্থ। চেণ্ট এমিলিও এনেকুৱা নহয় যে ইয়াত অকল সুৰা পান কৰা মানুহে আহে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন দেশৰ পৰা মানুহ ইয়াত এইবোৰ চাবলৈ আহে। আৰু ইয়াৰ পৰা মৌ আদি বিভিন্ন এই সামগ্ৰীবোৰ তেওঁলোকে ইয়াৰ পৰা লৈ যায়। ইয়াৰে মৌবোৰ দেখি মোৰ এনেকুৱা লাগিছিলে যেন গোটেইবোৰ ময়ে লৈ যাওঁ, গোটেইবোৰ খাই দিওঁ। একেবাৰে ফ্ৰেছ, চায়ে ভাল লাগে। আঙুৰবোৰো সজাই থোৱা আছে, কাৰণ এতিয়া আঙুৰৰ ছিজন নহয়। মোৰ যাবলৈ হ'ল, এতিয়া আকৌ বৰদোৱালৈ যাম। আহোঁতে মানুহ এজনে কেনেকৈ ইয়ালৈ আহিবলৈ দেখুৱাই দিছিল তেওঁৰ নিজৰ মোবাইলত, সেই অনুসৰি মই আকৌ যাবলৈ ওলাইছোঁ এতিয়া। বৰ্ডক্স বুলি কৈছোঁ যদিও ফ্ৰেঞ্চ প্ৰনাউন্সিয়েশ্যন আছে, আচলতে বৰ্ডো হয়। মই বৰ্ডক্স বুলিয়ে কৈছোঁ। ল'ৰা এজন লগ পালোঁ, ল'ৰাজন মুছলিম ল'ৰা হয়। মই আগতেই কৈছোঁ আজি ঈদ উল ফিতৰ আছিলে, নামাজ পঢ়াটো কথাই নাহে, কিন্তু ল'ৰাজনৰ লগত মই কেইটামান মছজিদ ঘূৰিলোঁ। এখন মছজিদ, ইয়াত CCTVৰ আণ্ডাৰত থাকে চব মছজিদবোৰ, কোনো বাহিৰা মানুহ সোমাব নোৱাৰে। এটা নিৰ্দিষ্ট সময়ৰ কাৰণে মছজিদবোৰ খোলা থাকে। এয়া ৰাতিপুৱাৰ দৃশ্য আৰু এয়া সন্ধিয়াৰ দৃশ্য। চহৰখনৰ বেছিভাগ ঠায়েই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। ভাল ডাঙৰ চহৰ, কিন্তু বেছি সময় নাপালোঁ, সেইকাৰণে গোটেই চহৰখন চোৱা নহ'ল। তথাপি এটা খুব ভাল এক্সপিৰিয়েঞ্চ হ'ল। আপোনালোকৰো কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লুইতপৰীয়া ট্ৰেভেলাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।